देखो ना जुल्फों से कैसे जुल्फों से तेरी चुभती प्यारी प्यारी सी मुस्कान है और नजरें झुकी और हेलो एवरीवन কি খবৰ আপোনালোকৰ আশা কৰি খবৰ ভাল মোৰো মানে আমাৰ সকলোৰে ভাল আৰু ব্লগৰ ষ্টাৰ্টিংতে প্ৰথমতে আজি মাংস আৰু লাউ দি ষ্টাৰ্ট কৰি দিছো তো ৰাতিৰ খানা হয় কালি যেহেতু কালি পূজা দেৱালি দীপাৱলী তো কালি খোৱা নহব সেইকাৰণে আজি আগদিনা আনিছো তো চাওমিন বনালো তাৰপিছত ঘুগুনি বনালো মানে আজি পুৰা খানা স্পেশাল তো গুড মৰ্নিং গাইজ আজি হৈছে নেক্সট ডে আজি হৈছে দীপাৱলী তো দীপাৱলীত তো আহিলে কেনেকুৱা লাগে মন জানে আৰু মানে খুব ভাল লগা এটা দিন হচ্ছাকে আৰু দীপাৱলী বুলি ক'লে যে চাকিটো মেইন দিয়া মেইন সেইকাৰণে চাকি ধুই আছো যোৱা বছৰৰ চাকি এই বছৰ নতুন পুৰণা সকলোবোৰ আছে তো সকলো চপা কৰিব লাগিব তো যোৱা বছৰ বেছি থৈ দিছো ন বহুত ধুলি বালি লাগি আছে সেইকাৰণে চপা কৰি থৈছো পূজা দিয়াৰ আগতে সকলোবোৰ ধুনীয়াকৈ চপা কৰিব লাগে সকলোৱে গমেই পায় আৰু কি কৰিব লাগে নালাগে তো প্ৰথমতে মই দিয়া ধুই ল'লোঁ দিয়া মানে ঘৰৰ আগতে মুচিলোঁ ৰাতিপুৱা শুই উঠি ঘৰ মুচিলোঁ গোটেই ঘৰ মুচিলোঁ মুচাৰ পিছত এতিয়া বাকী কাম আৰু এইবোৰ চাকি ধোৱা মানে ধুই মেলি কি হৈছে দিনটো যে ৰ'দটো নাই এনেকুৱা বৰষুণ আহি আছে একদম বস্তু পুৰা কি কৰোঁ কি নকৰোঁ ক'ত শুকাওঁ ক'ত নুশুকাওঁ মানে এনেকুৱা বেয়া লাগি থাকে সঁচাকৈ বৰষুণ আহিলে একো কৰি ভাল নালাগে তথাপিও পূজা বুলি যে মনটো নিজকে নিজে মানে ফ্ৰেছ কৰিব চেষ্টা কৰিছোঁ ভাল লাগিব বুলি চেষ্টা কৰিছোঁ আৰু ইফালে দেখি পাইছে কেনেকুৱা ডাৱৰীয়া বতৰ এনেকুৱা মানে বৰষুণ আহি আছে কিংকিঙীয়া বৰষুণ দি আৰু ইফালে কাপোৰ চাপোৰ ধুই মেলি এতিয়া শুকাব লাগিব নহয়নে বাৰু তো ঘৰৰ কাম সকলোবোৰ কৰি লওঁ আগতে তাৰপিছত দেখাই আছোঁ তো গাইজ কাম চাম শেষ কৰিলোঁ তো প্ৰথমতে সকলোকে দীপাৱলীৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ যিহেতু আজি হৈছে দীপাৱলী কাতি মাহৰ অমাৱস্যাৰ দিনত প্ৰতিটো বছৰে দীপাৱলী পালন কৰা হয় তো গাইজ সকলোকে দীপাৱলীৰ শুভেচ্ছা থাকিল আৰু আশা কৰোঁ সকলোৰে দিনটো আজিৰ দিনটো ভালে কুশলে পাৰ হৈ যায় আৰু আহিবলগীয়া দিনটো ভালে কুশলে হয় থাকে মানে ভালে কুশলে পাৰ হয় আৰু তো আজিৰ দিনটো ভাবিছোঁ অকণমান স্পেচিয়েল দিন যিহেতু সেইকাৰণে ব্লগ অকণমান বনাই দিওঁ মানে কি হৈছে ব্লগ নবনাই হৈ গৈছোঁগৈ পূৰা ষ্টপ কৰি থৈ দিছোঁ দুৰ্গা পূজাৰ ব্লগ দিয়াৰ পিছৰ পৰা আৰু ব্লগ নাই মানে বনোৱাই নাই আজি আকৌ মানে বনাই আছোঁ তো গাইজ আশা কৰোঁ ব্লগটো চাই ভাল পাব যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যদি মোৰ চেনেলত নতুন হয় ছাবস্ক্ৰাইব কৰি দিব দেই আৰু ইফালে বিহানীটি বল খেলি আছে ফুটবল তো চাই থাকক কি কৰোঁ কি নকৰোঁ সকলোবোৰ দেখাম ৰাতিপুৱাৰ পৰা দেখালোঁ কি কৰিলোঁ কি নকৰিলোঁ আৰু যিহেতু দীপাৱলী ৰাতিহে মনোৱা হয় মানে ৰাতি পালন কৰা হয় সন্ধিয়া টাইমত কলগছ কি গছ ৰুব লাগিব তাৰপিছত তাতে চাকি বাতি গোটেই জ্বলাব লাগিব গমেই পায় আৰু সকলোৱে বহুত ভাল লাগে দীপাৱলীৰ দিনটো তো চাই থাকক দেখাই থাকিম বিহান্তৰক ঘৰে কিনিছে নেকি হা চব্জি ল'ব আহিলোঁ দেই পথাৰৰ ফালে আৰু কি হৈছে বৰষুণ দি হৈছে নাজানো আৰু দেই এইবাৰ দীপাৱলী ভগৱানে কি কৰিছে আৰু দেই ইমানে বৰষুণ মানে পূজাৰ দিনতো বৰষুণ তো আজি দীপাৱলী তথাপিও বৰষুণ আহিয়েই আছে চাকি জ্বলাব পাৰিম নে নোৱাৰিম নাজানো আৰু কি হ'ব এনেকুৱা লাগে কেতিয়াবা যে পূজা চূজা হ'লে ইমানেই বৰষুণ এইবাৰ ইমানেই বৰষুণ মানে শান্তিত পূজা কৰিব পৰা নাই মানে এনেকুৱা লাগে যে বেছিকৈ পৃথিৱীখন পাপে হৈ গৈছে সঁচাকৈ কলিযুগ যিহেতু পাপ বেছি হৈছে চাগে সেইকাৰণে মানে শান্তিকৈ পূজা কৰিব পৰা নাই মানে এনেকুৱা বৰষুণ দুৰ্গা পূজাও বৰষুণৰ পৰাই গ'ল বৰষুণ তিতি পূজা চালোঁ আকৌ এতিয়া চব পূজাই মানে বৰষুণ আৰু ৰাতিপুৱা যিহেতু দিয়া মই ধুই ধুনীয়াকৈ চাকি তাকি ধুই থৈ দিছিলোঁ তো এইবোৰ শুকাই থাকিলে আৰু অকণমান এইবাৰ একেবাৰে চিম্পুলকৈ একদম পূৰা চিম্পুল কৈছোঁ যে চিম্পুলে একো লাইট চাইট নানিলোঁ তো অকণমান এতিয়া মই ফুলৰ পাত আৰু ফুলেৰে অকণমান ডেক'ৰেশ্যন কৰি দিম তো চাই থাকক এনেকুৱাকৈ লগাই দিছোঁ আৰু
ফাইনেল লুকটো ৰাতি দেখি পাব সন্ধিয়া টাইমত আৰু অকণমান ষ্টাইল কৰি দিছোঁ আৰু দেই হাজবেণ্ডে কলগছ পুতি দিলে আৰু এতিয়া মই ডেক'ৰেশ্যন নাম হেপী দেৱালী কয় একবাৰ হেপী দেৱালী গাইজ কয় একবাৰ হেপী তো গাইজ ফাইনেলি আহি গ'ল অপেক্ষা কৰা টাইম তো সন্ধিয়া এতিয়া বাজে 6টা আৰু এয়া দেখি পাইছেনে দিয়া জ্বলাই আছোঁ চাকি জ্বলাই আছোঁ কলগছৰ যিহেতু দীপাৱলী ক'লে কলগছত ৰুই তাৰপিছত এনেকৈ দিয়া চাকি জ্বলাব লাগে সকলোৱে গমেই পায় আৰু নিজৰ ভগৱানক আগতে পূজা কৰিলোঁ তাৰপিছত লাহেকৈ আহি গ'লোঁ এতিয়া চাই থাকক দিয়া জ্বলাই দিওঁ যিটো অপেক্ষা কৰি আছিলোঁ ৰাতিপুৱাৰ পৰা ভাল লাগে ন কিবা এটা মনটো যে শান্তি এটা ভাৱ লাগে এনেকুৱা দেৱালী আহি গ'লে দীপাৱলী আহি গ'লে এই চাকি জ্বলাই ভাল লাগে মনটো বহুত ভাল লাগে সঁচাকৈ আৰু এতিয়া জ্বলাই আছোঁ সকলোবোৰ কলগছতটো অলৰেডি জ্বলোৱা হৈ গৈছে বাৰু আৰু ইফালে কমপ্লিটেই হৈ গৈছে আৰু বাকী আছে ঘৰৰ চাৰিওফালে জ্বলাবলৈ আৰু আমাৰ ৰিহানক ভিডিঅ' কৰিব দিলোঁ কিন্তু কেমেৰাত যে মিঠাতেল লাগি আছিলে তাৰ মানে গমেই নাই আৰু এই ভিডিঅ' এনেকুৱা বেয়া হৈছে এতিয়া মই এডিটিং কৰা টাইমতহে মই গম পাইছোঁ যে ভিডিঅ' কেনেকুৱা অৱস্থাত ভিডিঅ' কৰিছে মই তো ইফালে দিয়া বাকীয়ে আছে জ্বলাবলৈ আৰু তো গাইজ পূজা চূজা দি শেষ হ'ল আৰু এতিয়া প্ৰসাদ খাই আছোঁ আৰু অকণ দেখাই দিওঁ কেনেকুৱা দেই এয়া চিম্পুলকৈ এইবাৰ একো লাইট চাইট নানিলোঁ তো অকল দিয়া অকল জ্বলালোঁ মানে চাকি এয়া ইমানে না এয়া গাড়ীৰ ফালে দিলোঁ এয়া বাৰাণ্ডাত চাৰিওফালে এনেকুৱাকৈ আৰু একোৱে নাই আৰু ৰুটিন এইটা এইবাৰ তো গাইজ পূজা কমপ্লিট আৰু এতিয়া প্ৰসাদ খাই আছোঁ এয়া চাৰিওফালে আৰু এতিয়া যাওঁ পাকঘৰৰ কাম কৰিবলৈ পেট পূজাও কৰিব লাগিব তো ৰন্ধা বঢ়াত লাগোগৈ বেছি ৰাতি হৈ যাবগৈ তো এতিয়া গৈ থাকোঁ আৰু দেই তো গাইজ একেবাৰে শেষত এটা ৰীল বনালোঁ আৰু আজিৰ ব্লগটো ইমানটো এণ্ড কৰি দিওঁ বহুত দীঘলীয়াও হৈ গৈছে আৰু পেট পূজাও কৰিব লাগিব যিহেতু ৰাতি বেছি হৈ গৈছে তো আশা কৰোঁ ব্লগটো চাই ভাল পাব যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু আজিৰ কাৰণে লৈছোঁ বিদায় আকৌ এবাৰ লগ পাম